इसका कपड़ा बहुत बेसी ऊपर आহি গলো আমি মোৰ বুকু ডুক 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 কৰিছে हेलो गाइज गुड मर्निंग और आज এটা बहुत ধুনিয়া পৰিবেশত মানে মই আছো হস্পিটালৰ ছাতৰ ওপৰত আৰু ইয়াপা আমাৰ পিছফালে থকা কালা পাহাৰ যেটো পাহাৰ হয় তো সেইটো কি ধুনিয়াকে দেখে তো ভাবিলো আজি ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো মানে এতিয়া পানী ভৰাব আহিছিল মই আহিয়ে সিধা বটলত পানী ভৰাই লওঁ তাৰ পিছত পানীটো নি মই গোটেই দিনটো খাই থাকো আৰু ভাবিলো আজি ভিতৰৰ পৰা যেটো সদায় ভিডিও বনাই থাকো ভিতৰত তো ভাবিলো আজি এটা মুকলি আকাশৰ তলত মানে ভিডিও বনাও আৰু বহুত বেছি ধুনিয়া লাগিছে সঁচাকে ইয়াতে আহি ইমান নাহো হেনেখন বতৰটো বহুত ভাল কৰিতে সবে চাব আহোঁতে মই আহিছিলো আৰু আজি অকলে আহিছো কোনো নাই চাওক ইয়াতে অকলে আহি পগলাই না বকি আছো জেগাটো হ'ল মানে এই যে পাহাৰখন দেখিছে এখন আমাৰ ৰুমৰ সন্মুখত থকা মানে নামটো হ'ল কালা পাহাৰ তো সেই পাহাৰখনৰ একে ওপৰত মানে এটা শিৱ মন্দিৰ আছে তো আমি ভাবিছো আজি হস্পিটালৰ পৰাই এই পাহাৰটোলৈ যাম শিৱ মন্দিৰটো চাবলৈ এনেটো যাব নোৱাৰোৱে মই একে ওপৰত আছো আৰু এইখন দেখিছে এখন আমাৰ গাৰ্ডেন পাহাৰটো চাওক এইকে ওপৰত যেটো সেইখিনি মানত আছে ন এইখিনি মানত একে ওপৰত থকা মানে মন্দিৰ ওপৰত আছে আৰু শিৱ মন্দিৰটো তো এনে আজি মন্দিৰ যাব বুলি মেকআপ কৰি মই এনে কৰবাত গলে আইশ্যাডো অকন লগোৱা যায় hours later. তো আমি ইমান ওপৰ আহিলো ইমান বেছি ওপৰ আহিছো আৰু এতিয়া উশাহ চুখা ছুটি হৈ গৈছে ফিলিং কেনেকুৱা কেনেকুৱা লাগিছে স্টাৰ্টিং হৈছে হে আমাৰ এতিয়া কিবা কিবি খোৱা বস্তু লৈছো এইখনতে লৈছে কিবা কিবি বস্তু বেগত ভৰাই আছে ৰেইনকোট বৰষুণ দিব বুলি ৰেইনকোট লৈ আহিছে বেছি ওপৰত আহি গলো আমি মোৰ বুকু ডুক 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 কৰিছে ফাৰ্ষ্ট টাইম কামাখ্যালৈ যাওঁতে ফাৰ্ষ্ট টাইম আছিলে এইটোতো বাৰু অলপ চিধা চিধি ৰাস্তাই আছিলে আৰু বহুত বেছি মানুহ অহা যোৱা কৰিছিলে কিন্তু এইটোতো বেছি তো ফাৰ্ষ্ট এটা ভিউ পইণ্ট পাইছোঁ তো এইটো চাই ভাল লাগিছে কিন্তু মোৰ গোটেই ঘাম জোল বৈ গৈছে দেখাইছোঁ টেন টেন ওচৰৰ পৰা ৰিয়েলত কি ধুনীয়া লাগিছে আৰু ওপৰত আছে ইমান ওপৰত মানুহবিলাকে ঘৰ বনাইছে কেনেকৈ অহা যোৱা কৰে ৰে ৰাস্তা আছে আমি পাইছোঁ তো পাই গ'লোঁ আমি ফাইনেলি একদম বেয়া ভাঙা ৰঙামাটি ৰাস্তাটোদি আহি একদম বেয়া ৰঙামাটি ৰাস্তাটোদি আহি সত্যা 300টা চিৰি পাইছোঁ 300টা চিৰি উঠিব লাগিব মোৰ মুখেৰে 300টোৱে ওলোৱা নাই উঠিম কেনেকৈ নাজানো সি কাউণ্ট কৰি গৈ আছে চিৰিকেইটা নিশ্চয় ভৰি কাটি গ'ল মানুহ পাপা আমি পাই গ'লো আৰু অলপ বহি লৈছোঁ তাৰপিছত দেখুৱাম গোটেইখিনি তো মানে গোটেই গুৱাহাটীখন ইয়াৰ পৰা দেখে আৰু কি ধুনীয়া মোৰ ফোনটোৰ কেমেৰা ইমান এটা ভাল নহয় তো তাৰ কাৰণে ইমান ধুনীয়া উঠা নাই বাট বহুত বেছি ধুনীয়া পোজ দি আছে দেখাই আছোঁ इसका कपड़ा बहुत তো কি ধুনীয়া এটা চবে ফটো উঠি আছে কিন্তু মই খাবলৈ মানে ইমান ভাগৰ লাগিছে মই খাই লওঁ এটা প্ৰাণী তো আমি দুটাই খাই লৈছোঁ মানে আমি অলপ শকত আছোঁ ন তো আমাৰ ভোক লাগিছে
সেকেন্ড আৰু এন্তেও খালে মুখ দেখি পেলাই মুখ দেখিবি এন্তেও খালে মই নাই খোৱা মুখ নাই দিয়া ই এটা কেক খাই ললে মই দেখিছিলো সেইটো লুকুৱাইছে তন্ন বোলে পেকেটটো ইয়াত নেপেলাই তাই একদম ডাইৰেক্ট গৈ তাই পিজিত পেলাব তাই পিজিটো সেইখিতে আছে বোলে সিতে ক'ৰবাত আছে আৰু লুকাই মেলি এতিয়া ওপৰত মানে মন্দিৰকেইটা আছে তো মন্দিৰকেইটা চাব গৈ আছো এইটো প্ৰথম সাই বাবা মন্দিৰ ফালে শিৱ বাবা ফালে নন্দী ওই ফটোগ্রাফি স্ট্রিক্টলি আমি এতিয়া যাওঁ তো এতিয়া আমাকে ৰাস্তাত ট্ৰেফিক জাম কৰি এই ফটো উঠিছে এই যে ইমান মানুহ ৰখি আছে ট্ৰেফিক জাম হৈ গৈছে তো ট্ৰেফিক জামতে ৰখি আছে সেকেন্ড জনীয়ে এতিয়া ফটো উঠি আছে এই মানে একদম ৰাস্তা জাম গ'লো ভাল লাগিল বহুত বেছি ভাল লাগিল মানে উঠোঁতে যিটো কষ্ট হৈছিলে তাত গৈ পেলাই সেই কষ্ট নোহোৱা হৈ গ'ল আৰু মই একদম কিবা কিবি ধেৰ খাই ল'লোঁ তো এতিয়া মোৰ অকণ এনাৰ্জি আহি গ'ল তো এতিয়া মই तुम्हारा नाम बोलो क्या नाम है तुम्हारा कहाँ पे रहती हो क्या नाम है तुम्हारा बोलो बोलो जल्दी बोलो मेरा नाम है तनु छेत्री हाँ और आई एम फ्रॉम तेजपुर हाँ हे आमार फोटो उठा मानुह माने फोटो उठाई নহয় रास्ताय घाटे फोटो उठी আছে फोटोग्राफार एक्स्ट्राके লৈ আহিছে पर्सनली ধেমাজিৰ হয় হা ওই ধেমাজিৰ ক'ব লাগিব দি আছো মই তোমাৰ ইন্ট্ৰডাকশ্যন লাগে যদি এইটো আহোঁতে আমি বহুত ধুনীয়াকৈ আহিলোঁ মানে একো ভাগৰ লগা নাই বহুত বেছি ভাল লাগিল এইকেইটা লেকচাৰ ইমান লেকচাৰ দিছে না কি দীঘল ৰাস্তা ইহঁতে একদম লেকচাৰ দি আহি আছে আৰু মই ব্লগিং কৰি কৰি আহি আছোঁ এয়া মানুহৰ ঘৰ মই ভাবিলোঁ নামঘৰ হয় বাট এইটো মানুহৰ ঘৰহে হয় পাই গ'লোহি